আমাৰ ঘৰৰ কাম কিমান আগবাঢ়িল আৰু আমাৰ ঘৰত এনেকৈ মানুহ ওলমি থাকিব পৰা কি এনেকৈ হেভি চিলিং লগালো কিমান টকা গেল আৰু কিমান কাম আগবাঢ়িল গোটেইখিনি দেখাই আছোঁ এই ভিডিঅ'টোত আপোনালোকে খালি লাষ্টক লেগিন চাই থাকক আমাৰ মানে ঘৰ হ'লে আৰু বেছি মানে সময় নাই ঘৰটো হোৱাৰ আগতে ভাবছোঁ মোৰ ৰুমটোত মানে ফল চিলিং লগাই লওঁ আৰু সেইকাৰণে ফল চিলিঙৰ মাল আহি গ'ল ই ৰিক্সাখনত ৰঙিয়াৰ বালি ক্ষেত্ৰৰ পৰাই আজিকালি মানে যিহেতু ফল চিলিং লগাওৱে চবে মই ভাবছোঁ মোৰ ৰুমটোতো লগাই চাওঁ আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব আৰু ফল চিলিং লগোৱাৰ আগতে মানে এনেকৈ ষ্টিল মানে বিটবিলাক মাৰি লয় এইগিলা বহুত হেভি আৰু এইটো ভাবিছে আপোনালোকে যে কমজুৰি কিবা কিবি আৰু এটা পুৰা ঐ বা দেখিছেনে একদম পুৰা ওলমোটা খাই যাব পাৰে মানুহ ন মানে 50 কেজি পুৰা লোট ল'ব পাৰে টেনশ্যন নাই পুৰা মানে থহি নপৰে আৰু পুৰা এনেকৈ ওলমোটা খাই যাব পাৰে ইমান হেভি মানে আৰু এই বিটগিলা মাৰাৰ পিছতে এনেকৈ মানে লাইনত তাৰ তলে তলে টানিব লাগে তাৰে পিছতে মানে জিপচাম বৰ্ড মাৰে আৰু জিপচাম বৰ্ডটো আহি গ'ল চাওক পুৰা একদম পুৰা স্পীডত মানে কাম চলাইছোঁ তাড়াতাড়ি মানে ৰুমটো লাগে আৰু মোক আৰু এনেকৈ মানে জিপচাম বৰ্ড কাটা আৰম্ভ কৰি দিলে কাৰণ এইগিলা লগাওঁতে মানে 2 দিনমান সময় লাগবই কাৰণ এইগিলাক মাৰোঁতে সময় লাগে না আৰু এনেকৈ জিপচাম বৰ্ড মাৰা আৰম্ভ কৰি দিলে তাঁৰ চাত টানা হোৱাৰ পিছত আৰু এইখিনি একদিনত মাৰা হৈ যায় কাৰণ ইমান ভেজাল নাই এইকেইখনৰ মেইন মানে ষ্টিল হেৰিডাল লগাওঁতেই লাগে আৰু চাওক ফাৰ্ষ্ট কোটটো মানে হৈয়ে গ'ল জিপচাম বৰ্ড মাৰা আৰু ফাইনেলি বৰ্ড মাৰা কামটো পুৰা হৈ গ'ল আৰু ইয়াৰ পিছত মানে কি আছে পুটিনটো কাটবে আছে আৰু ৰং মাৰিব আছে আৰু লাইট লগাব আছে আৰু মানে কাম কৰিছে আমাৰ মানে এওঁলোকে মানে অল ক্ৰেডিট গ'জ টু মানে এওঁলোক আপোনালোক চব মানে হেৰিৰে ন ৰঙিয়াৰ বালি ক্ষেত্ৰত ন আৰু বালি ক্ষেত্ৰত হয় এওঁলোকে যদি আৰু মানে কণ্টেক্ট কৰি মানুহ কেনেকৈ পাব আপোনালোকক কেনেকৈ যোগাযোগ কৰিব আমাৰ স্ক্ৰীনত নম্বৰটো থাকিব মোবাইলৰ স্ক্ৰীনত মানে এওঁলোকৰ নাম্বাৰ আছে যদি আপোনালোককো যদি এনেকুৱা ফল চিলিং যদি আপোনালোকক বনাই দিব লাগে অসমৰ বিভিন্ন জেগাত হ'বনে অসমৰ বিভিন্ন জেগাত ন বিভিন্ন জেগাৰ পৰা কণ্টেক্ট কৰি কিনে এনেকুৱা ধুনীয়া চিলিং এখন বনাই ল'ব পাৰে আৰু মই আপোনালোকক একদম ফাইনেল এই চিলিংখন কেনেকুৱা লগা হয় ধুনীয়াকৈ গোটাই দেখাই আছোঁ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিয়ক লাহে লাহে হ'লে আৰু বেছি নাই আৰু অলপমান আছে আৰু মিস্ত্ৰীকেইটা মানে মজা কাম কৰে সেইকাৰণে মই মাতিলোঁ আৰু মিস্ত্ৰীকেইটাৰ নাম্বাৰ মানে মোবাইলৰ স্ক্ৰীণত আহি আছে যদি আপোনালোককো লাগে তেওঁলোকক কণ্টেক্ট কৰি ল'ব পাৰে মজা কাম কৰে আৰু এফালে আছে মানে আমাৰ লাইনৰ মিস্ত্ৰী আৰু এখেতে মানে লাইনৰ কাম মজা কৰে আৰু এখেতৰো নাম্বাৰটো আহি আছে লাইন মিস্ত্ৰী এখেতৰো যদি নাম্বাৰ লাগে তেতিয়াহ'লে এখেতকো কল কৰি ল'ব পাৰে আৰু নাম্বাৰটো মানে আহি আছে মোবাইলৰ স্ক্ৰীণত আৰু লাহে লাহে মানে এতিয়া পুটিন কাটিব লাগিব আৰু আপোনালোকে ফাইনেল লুকটো চাওক একবাৰ ফাইনেল লুকটো মই দেখাই আছোঁ চাওক 1 মাহ পিছত ফাইনেল লুকটো দেখাই দিলোঁ চাওক আৰু 1 মাহ পিছত চাওক আপোনালোকে ফাইনেল লুক হৈছে এইটো মানে একদম এইটো হৈছে দিনৰ লুক আৰু ৰাতিৰ লুক দেখাই আছোঁ কেনেকুৱা এইগিলা মানে বৰ্ড এইটো বৰ্ড এই চিষ্টেম দিয়া গৈছে এইগিলা বৰ্ড এই মই একফালৰ পৰা জ্বলাই দেখাই আছোঁ চুইচকেইটা কেনে লাগছে কমেণ্ট কৰিলি আৰু এইয়া এইটো হৈছে ফাইনেল লুক মানে এইটো ফাইনেল লুক আৰু মানে কালাৰ চেঞ্জ হবে এইটো কালাৰ বেলেগ বেলেগ এটা হৈ যায় এইটো ইতেন বহুতে সুধিব যে এইখিনি কৰোঁতে খৰচা কিমান হ'ল খৰচাটো মই সেনেকৈ ক'ব নোৱাৰিম ৰুম ৱাইজ মানে খৰচা হ'ব মিস্ত্ৰীৰ নম্বৰ মই মোবাইলৰ স্ক্ৰীণত দিয়ে থৈ দিছোঁ আপোনালোকে সুধি কিনে একবাৰ জানিব পাৰে আৰু আপোনালোকে যদি কৰিব বিচাৰে তেওঁলোকৰ দ্বাৰা কামটো কৰিব পাৰে দিয়ক পাই